আপুনি লাইচেন্সটো দিয়ক। স্যার মই আপনাক ইমান বাৰে বাৰে কৈ আছো লাইসেন্সটো আছে মোৰ পকেটত নাই। আপুনি পকেটত নাই বুলি ক'লে নহ'ব নহয়, ইয়াত লাগিবতো ইয়াত। মানে আপুনি বাক্সা ডিষ্ট্ৰিক্টত নেৰচন হৈ যাব। মই ক'ৰ হয় এইটো কিয় লাগে? মানে মানে- ৰুল ব্ৰেক কৰিছে আপুনি। ইয়াৰ লাইচেন্সটো লাগিব আৰু গাড়ীৰ কাগজবিলাক দিয়ক। তেৰিকা চালাম খুবিছে বোলা ইউনিফৰ্ম পিন্ধিলে বুলি সংসাৰৰ পুৰা পাৱাৰটো লৈ ফুৰিছে বুলি এনেকে দেখালে নহ'বতো। আপুনি এইবিলাক নক'ব। যেতিয়া নেকি মই ইয়াত ডিউটিত জইন হৈছে না, মই ৰুলটো ফ'ল' কৰিবই লাগিব। আৰে কোনে কৈছে হে ৰোল ফ'ল' নকৰিম? কৈছো হে পকেটত নাই, ঘৰত আছে ঘৰত। আৰু আপুনি ড্ৰাইভ কৰাটো স্পীড হৈছেতো, স্পীড লিমিট পাৰ হৈছে নহয়। গাড়ীটো মানে এক্সিলেটাৰ দাবাইলে যাবহে, এইটো যাবই। নাই, আপোনাৰ কোৱা ষ্টাইলটো হোৱা নাই। অলপ ভালকে অলপ টিউনবিলাক ভাল কৰক। আৰে মই ট্ৰাইবেল হয়, মোৰ অলপ গোলাটো অলপ ফাটা। এইটো আৰু মই আৰু এনেকে কি দেখি কম হে, মই জন্মৰ পৰাই এনেকৈ। আপোনাক কি কৰি বুজাম মই? ইয়াত কোনোবা ট্ৰাইবেল, কোনোবা অসমীয়া, কোনোবা কি, এইবিলাক কথা নহয়। মই এইবিলাক ক'ব যোৱা নাই, কিন্তু মোৰ গোলাটোৱে ফাটা। আচ্ছা, এইবিলাক ঠিক আছে বাৰু, এই কাগজটো দিবাই লাগিব। আনিব দিয়ক। ছাৰ এটা কথা দেই, আনিব দিয়ক, নহ'লে গাড়ী নাই 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 ছাৰ, গাড়ী নাপাব। এতিয়া টেকন'লজি আপগ্ৰেড হৈ গ'ল। আপুনি নতুন পুলিচ বুলি একো নাজানে। আজিকালি ছাৰ টেকন'লজি এনেকৈ হৈ গ'ল, পকেটত কাগজ লৈ ফুৰিব নালাগে। নেটত আপুনি চাই লওক মোৰ নামটো আছে না নাই ড্ৰাইভিংটো। আৰে এইটোতো হয়, কিন্তু আজি কাগজ লাগিবই। এইটো নেটত আজিৰ দিনত এইটো নচলিব। তেৰিকা বেলেগ মানুহ গাড়ীটো থৈ যাব লাগিব। ঐ, লৈ যোৱা গাড়ীটো। মানুহ নাপাবয়ে। ছাৰ ৰে অলপ বুজি লোৱা বস্তুটো। মই ক'লো নহয় ছাৰ, মই আই এম চৰি ছাৰ, মানে কাগজটো আনিলোঁ, কিন্তু আপুনিও চাব পাৰে না ছাৰ। আপুনি চাওক, ইয়াত চাওক ছাৰ, এইটো ছাৰ নেটটো আপুনি ড্ৰাইভিঙৰ যিটো ডাউনলোডটো কিবা এপছটো ডাউন কৰি লওক। তাৰপিছত মোৰ নাম্বাৰটো নহয় ছাৰ, নাম্বাৰটো ইয়াত ডাইল কৰিলে সেইটো ছাৰ আহি যাব। এইটো আহি গ'ল যাব না, বুলি ছাৰ। কৈছো তো। এই যে এইটো আহিব। আহিলে ছাৰ, আহিলে। এই যে ছাৰ মোৰ নামটো নাই নাই নাই, স্পীড লিমিট পাৰ কৰিছে। এইটো নহ'ব, এইটো নহ'ব। স্পীডটো ছাৰ ক'ত পাৰ কৰিছোঁ? পাৰ হৈছে, ঘূৰিছে, চাকাটোৱে ঘূৰিছে ছাৰ। আগা ঘূৰিছে, কিন্তু এইটো স্পীড আমাৰ লিমিট আছেতো। এইটো ৰাস্তা গম নাপায় নেকি আপুনি? ছাৰ ক'ৰ পৰা আহিছে, ক'ৰ পৰা আহিছে এইটো কওকচোন। হাৱাটোৱে লগা নাই মোৰ ছাৰ। নাই, আপুনি ক'ৰ পৰা আহিছে এইটো কওক। আহাততো ছাৰ সংসাৰতে আছোঁ ছাৰ। সংসাৰ মানে কোনটো ডিষ্ট্ৰিক্টৰ হয়? এই যে য'ত থাকোঁ ছাৰ, আৰে কি কম। য'ত থাকোঁ। গাড়ীখন লৈ যাম নে? লৈ যা, লৈ যা, লৈ যা। এই নহয়ে ছাৰ, নাই নাই নাই, বস্তুটো লৈ যা, লৈ যা। আপোনালোকে কথা পাতি লওক, মই গাড়ীখন নাই, মই- থানাত আহিবলৈ লৈ যাম। লৈ যা। মোৰ জাগাটো ক'লো নহয়, মই জাগাত থাকোঁ, জাগাত থাকোঁ ছাৰ। শুন, এটা কথা কওক। হয় ছাৰ। তুমি ড্ৰাইভিং লাইচেন্স আৰু কাগজটো আনি ইফালে থানাত আহক, গাড়ীটো পাই যাব হা। থানাত গ'লেতো বহুত গৰ্বৰ ছাৰ, কিয় কিয়? বহুত গৰ্বৰ। গৰ্বৰ নাইতো। কিবা কিবি কাটি দিয়ে ছাৰ। আমাৰ থানাত এনেকুৱা নকৰে নহয়। এই ছাৰ, কান্দিলে নহ'বতো, এইটো ৰুল আছেতো ছাৰ আমাৰ। কান্দা যদি আহিছে মই কি কৰিম? কান্দা আহি গেল। পিছে কান্দি থাক, কান্দি থাক, মই যাওঁ। যোৱা। ছাৰে